ঘৰৰ পৰা টমটমতে আহিলোঁ চাপৰমুখ ষ্টেচনলৈ। প্ৰায় ৪৫ মিনিট লেটকৈ ট্ৰেইনখন আহি পালেহি আৰু আহি পাই চাপৰমুখত সম্পূৰ্ণ ১ ঘণ্টা জিৰণি ল'লে। তাৰ পিছতে আমাৰ নৈশ যাত্ৰা আৰম্ভ হ'ল সন্ধিয়া ৭:১৫-ত। প্ৰায় ১ ঘণ্টা ৪৫ মিনিট লেট যদিও ৰাতিপুৱা কিন্তু সঠিক সময়তে অৰ্থাৎ ৪টা বজাতে আমি নিউ জলপাইগুৰি ষ্টেচন পাওঁগৈ। ষ্টেচনৰ পাছফালে এটা ভাপ ইঞ্জিন সজাই ৰখা দেখিবলৈ পোৱা যায়। এতিয়া মই মেপত খুলি দেখুৱাই দিছোঁ। এয়া নিউ জলপাইগুৰি ষ্টেচনৰ পাছফালে আছে পাৰ্কিং প্লেচটো। তাতে বিভিন্ন ধৰণৰ গাড়ী পোৱা যায়। তথাপিতো আমি বাছতহে আহিলোঁ, কাৰণ বাছত আহিবলৈ সুবিধাজনক আৰু দামটোও সস্তা হয়। গাড়ীৰ প্ৰতি ৭০ টকাকৈ ল'ব। আমি এতিয়া নিউ জলপাইগুৰিৰ পৰা পানী টেংকিলৈ যাব লাগিব। মাত্ৰ ৩৩ কিলোমিটাৰ যদিও প্ৰায় সম্পূৰ্ণ ১ ঘণ্টাই লাগে। পানী টেংকিত নামি আমি আকৌ টমটম ল'লোঁ। টমটম লৈ নেপাল বৰ্ডাৰলৈ গ'লোঁ। তাত ভাৰতীয় সেনাবাহিনীয়ে আধাৰ কাৰ্ড চাই আৰু বস্তু বাহিনীবিলাক স্কেন কৰি পেলাই আমাক নেপালত সোমাবলৈ পাৰ্মিশ্যন দিলে। আৰু এইখন নদীৰ মাজভাগলৈকে ভাৰতীয় টমটম আহিব আৰু মাজভাগৰ পৰা নেপালৰ টমটমে আপোনাক লৈ যাব। ইফালে ভাৰতীয় টমটম চোৱাৰ পাৰ্মিশ্যন নাই আৰু ইয়াত আপোনাৰ ৰেকৰ্ডিং কৰিবলৈও নিদিয়ে। দলঙৰ আধালৈকে লৈ আহোঁতে ভাৰতীয় টমটমে ল'ব ১০ টকা আৰু আধাৰ পৰা সিপিনে মেজিক বা বাছলৈকে লৈ যাওঁতে নেপালৰ টমটমে ল'ব ১০ টকা। নেপালত সোমোৱাৰ লগে লগে আমি কিছুমান চাইনিজ ব্ৰেণ্ডৰ গাড়ী দেখিবলৈ আৰম্ভ কৰিলোঁ আৰু ইয়াৰ পৰা আমি ডাইৰেক্ট মেচি হস্পিটেললৈ মেজিকত উঠিলোঁ। আৰু মেজিকত এজন যাত্ৰী ভাড়া হৈছে ইণ্ডিয়ান ৰুপিজত ৫০ টকা। আৰু এইখনে হৈছে মেচি হস্পিটেল। অসমত আছোঁ নে নেপালত আছোঁ কনফিউজ হৈ যাওঁ। সকলো ফালে কেৱল অসমীয়া মানুহ। এইখন হস্পিটেল আৰু তাৰ সন্মুখত আছে এইবিলাক হোটেল আৰু হোটেলবিলাকৰ নামবোৰো অসমীয়াই। যেনে এয়া দেখা পাইছে দিছপুৰ হোটেল অসমীয়াত লিখা আছে আৰু বৰপেটা হোটেল, তেজপুৰ হোটেল, বিভিন্ন ধৰণৰ হোটেল পোৱা যায় ইয়াত। প্ৰথমতে ইয়াত লাইন ধৰি ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগে। ৰেজিষ্ট্ৰেশ্যন ফিজ হৈছে ১০০ টকা। তাৰপিছত ভিতৰত সোমোৱাৰ পিছত তাত থকা গাৰ্ডকেইজনে আপোনালোকক কোনটো ডিপাৰ্টমেণ্টত যাব লাগে তেওঁলোকে ধুনীয়াকৈ দেখাই দিব। আমি নেপাললৈ অহা মূল উদ্দেশ্য আছিল দেউতাৰ চকুৰ অপাৰেশ্যন আৰু ইয়াত আহি চেক কৰোঁতে গম পাওঁ যে দেউতাৰ হাই প্ৰেছাৰ আছে। সেয়ে লগে লগে আমি আন এখন হস্পিটেল কাঞ্চনজংঘা মডেল হস্পিটেললৈ যাওঁ আৰু তাত গৈ প্ৰেছাৰ চেক কৰি দেখা পাওঁ যে যথেষ্ট হাই আছে আৰু চুগাৰো টেষ্ট কৰি দেখা পাওঁ যথেষ্ট হাই আছে। 70/140 থাকিব লাগে কিন্তু আছে 223। সেয়ে আজি অপাৰেশ্যনটো কৰা নহ'ব আৰু টেবলেট লৈ লৈছোঁ। এইখিনি সুস্থ হোৱাৰ পিছতহে অপাৰেশ্যনলৈ নিয়া হ'ব। এতিয়া আমি থাকিবলৈ লোৱা হোটেলখনৰ বিষয়ে ক'ব বিচাৰিছোঁ। এই হোটেলখনৰ নাম হৈছে সীমানা হোটেল আৰু হোটেলখনৰ স্বত্বাধিকাৰী হৈছে এগৰাকী নেপালী মানুহ। তেওঁলোকৰ ফোন নম্বৰ ইয়াতে দিয়া আছে। ধুনীয়াকৈ ক'ব জানে, হিন্দীও ক'ব জানে, কোনো অসুবিধা নাই। হোটেলতে ফ্ৰী ৱাইফাই দিয়া হয় আৰু সেই ফ্ৰী ৱাইফাই যোগেদি আমি ঘৰৰ মানুহৰ সৈতে হোৱাটছআপত যোগাযোগ কৰিছোঁ, হোৱাটছআপতে কল কৰিছোঁ। যিহেতু ইয়াত ভাৰতীয় টেলিকম সেৱাৰ কোনো চিমে ইয়াত নেটৱৰ্ক উপলব্ধ নহয়। বেকগ্ৰাউণ্ড নইজৰ বাবে সকলোৰে ওচৰতে ক্ষমাপ্ৰাৰ্থী। আমাৰ সৈতে কি হ'ল, আমি এই সমস্যাৰ মাজৰ পৰা কেনেকৈ উদ্ধাৰ হ'লোঁ জানিবলৈ পাৰ্ট 2 ভিডিঅ'টো চাবলৈ সকলোকে অনুৰোধ জনালোঁ। ধন্যবাদ।